নমস্কাৰ মই আৰু এটা মই নিজে লিখা গল্প শুনাবলৈ লৈছো অনুগল্প মোৰ নাম লিপিকা কলিতা চৌধুৰী শুনিব নাম গল্পটোৰ নাম হৈছে সংস্কাৰ ৰিয়ান হতৰ স্কুলত আজি বাৰ্ষিক খেল ধেমালি আছিল হেয়ে সকলো লৰা ছোৱালীৰ লগত খেলি থকা সময়তে ফিল্ডখনত ডোঙা বান্ধি থকা বোকা পানীত ৰিয়ানৰ ভৰিখন পৰে আৰু তাৰ জোতাযোৰ বোকা পানীৰে লেতেৰা হয় এইবাৰ স্কুল ছুটিৰ পিছত ৰিয়ানে সিহঁতৰ স্কুলৰ গেটৰ বাহিৰত সদায় বহি অহা আঠবয়সীয়া মুচিজনৰ ওচৰলৈ গ'ল জোতাযোৰ পলিচ কৰিবলৈ সেই সময়ত জোতা পলিচ কৰা মানুহৰ ভিৰ হোৱা দেখি ৰিয়ান তাতেই অলপ সময় ৰৈ থাকিল মুচিজনে তাৰ কাম একান্ত মনে সকলোৰে ভৰি চুই চুই পলিচ কৰাত লাগিল এইবাৰ ৰিয়ানৰ পাল পৰিলত সি আগুৱাই গৈ জোতাযোৰ খুলিব ধৰোতে মুচিজনে মানা কৰি তাক ক'লে নালাগে বেটা জোতা নুখুলিলেও হৈ যাব বুলি ভৰিখনত ধৰিব খোজোতে ৰিয়ানে তৎক্ষণাত নুচুবকৈ ভৰি দুখন পিছুৱাই আনিলে আৰু সি জোতাযোৰ খুলি মুচিজনৰ হাতত দি ক'লে আংকল আমাৰ মায়ে সদায় আমাক কৈ থাকে বোলে ডাঙৰক ভৰি চুই সেৱা জনাই সন্মান কৰিব লাগে গতিকে আপুনিও দেখোন মোতকৈ ডাঙৰ মইহে আপোনাৰ ভৰি চুব লাগে ৰিয়ানৰ কথাষাৰে মুচিজনৰ অন্তৰখন চুই যায় আৰু তাত থকা মানুহখিনিয়েও তাৰ মুখলৈ টভক মাৰি চাই ৰয় নমস্কাৰ ভাল লাগিলে লাইক কৰিব এটা কমেণ্ট দিব নমস্কাৰ